হেল্ল' এভৰিৱান, এয়া হৈছে আমাৰ আমৰ আপডেট। আমখিনি আজি 3 দিনেই হ'ব হ'ল ৰ'দত ওলাওঁ বুলি উলিয়ালোঁ। প্ৰথম মই একদম ভালকৈ চফা এটা বাচন লৈ লৈছোঁ, ধুই পেলাই পূৰা শুকানকৈ তাৰ আমখিনি উলিয়াই দিলোঁ। উলিয়াই পেলাই তাৰ যোনখিনি পানী আছে সেইখিনি আঁতৰাই দিলোঁ। আৰু কি কৰিম, ইয়াৰ পিছত মই হালধি মিক্স কৰি পেলাই ধুনীয়াকৈ ৰ'দত দিম বুলি ভাবিছোঁ। যিহেতু মই ঘৰত নাছিলোঁ, আজি ৰ'দটো মানে ইমান ভালকৈ ওলোৱাই নাছিল জানেনে, সেইকাৰণে মই উলিয়ালোঁ। কিন্তু আহোঁতে দেখিলোঁ যে ৰ'দটো ওলাইছে, সেইকাৰণে মই বস্তুখিনি উলিয়াই দিলোঁ। আৰু বেছি সময় ৰ'দেই নাপালে, মাত্ৰ এঘণ্টামানহে ৰ'দ পালে। ইমান উৎপাত কৰি পেলাই আহি পেলাই বস্তুখিনি ওলাওঁ বুলি উৎপাত কৰিলোঁ। তাৰপিছত লাষ্টত গৈ পেলাই এঘণ্টা ৰ'দ পালে, ৰ'দ গৈ ওপৰত দৌৰ মাৰিলে। কাইলৈ আকৌ দিম, কাইলৈ গোটেই দিনটো দিম বুলি ভাবিছোঁ। খালি ৰ'দটো ওলালেই হ'ল, সেইটোৱে মই প্ৰাৰ্থনা কৰি আছোঁ, নহ'লে বেয়া হৈ যাব যে। ৰ'দটো ওলালেই হ'ল, কাইলৈ এদিন পাই গ'লে আৰু সন্ধিয়ালৈ মই আচাৰ ভৰামেই, নৰখোৱেই। আৰু এয়া যিহেতু আমাৰ ইফালে ৰ'দটো নাইকিয়া হ'ল, এইখিনিতে অকণমান সময় থাকিলে। এইখিনিতে মই কি কৰিলোঁ, আমাৰ যে ডলা নাইকিয়া ফইল পেপাৰ কিনি আনিছিলোঁ, তাতেই আমখিনি উলিয়াই দিছোঁ, ধুনীয়াকৈ মেলি দিছোঁ। পূৰা যোগাৰ কৰি মাথা লগাই একদম ফইল পেপাৰ লৈ আহিছোঁ মই। ডলা যিহেতু নাইকিয়া, কিহত দিম ভাবি আছিলোঁ। তাৰপিছত পিছত ভাবিলোঁ ফইল পেপাৰকে লৈ আহোঁচোন, সেইটোতে কামত আহিব। মই এতিয়া আপোনালোকক মছলাখিনি দেখাম, কোনখিনি মছলা মই আনি থৈছোঁ আমৰ আচাৰ দিবৰ কাৰণে। মই পেকেট খোলাই নাই, ইণ্ডিয়ান ৰেষ্টুৰেণ্টৰ পৰা আনি থৈছোঁ। এয়া হৈছে শুকান জলকীয়া, তাৰপিছত এয়া হৈছে চপ গুটি, তাৰপিছত ইয়াত আছে ক'লা জিৰা, তাৰপিছত এই যে চব মিক্স আছে দেখিছেনে, এই কালজিৰা কিবা কিবি যে কয়, এইবোৰ চব মিক্স আছে ইয়াত এইটোত। তাৰপিছত আনিছোঁ আকৌ এইটো জিৰা এটা এক্সট্ৰাকৈও আনিছোঁ। আৰু কিবা যদি থাকি গ'ল মছলাত দিবৰ কাৰণে ক'ব দেই। আৰু আমখিনি মই সোমাই দিবলগীয়া হ'ল আধা ঘণ্টাৰ পিছতে, একেবাৰে ৰ'দ নাইকিয়া হৈ গ'লতো। কাইলৈ আকৌ দিম বুলি ভাবিছোঁ, কাইলৈ একেৰাহে 12টামানৰ পৰা দিম, একদম যেতিয়ালৈকে ৰ'দ নাযায়, তেতিয়া চাগে হৈ যাব। কাইলৈ বনাব পাৰিম আচাৰখিনি মই। আৰু যদি কিবা থাকি গ'ল মছলা মোক ক'ব দেই। আলেকজেণ্ডাৰ এইবাৰ মছলাত খেলা লাগিছে।